আমি ধান কাটি আছোঁ ইফালে আজি আমি ধান কাটি আছোঁ এই কিবা আছে দেই ইয়া বা ধান ভাত দিব আহিছে মা আৰু মই ধান কাটি আছোঁ মায়ে কি বনাইছে এইফালে চাব ইফালে বা ইফালে মাৰ কি অৱস্থা এয়া ইফালে মা আছে মোৰ কাৰণে বহিবলৈ ঘৰ বনাই দিছে এইটো মা এইটো কি বনাই দিছে মোৰ কাৰণে ঘৰ বনাই দিছে মায়ে ধান কাটিব আহিছোঁ আজি আমি মানুহ মাতা নাই এয়া ভাত আনি দিলোঁ ভাত খাই আছে এতিয়া বৰ্তমান ইয়াত ধান আমাৰ ধাননিখন অহাকালি আহিব তাৰমানে আমাৰ কি কয় ঘৰত কাম কি কয় ধান কাটিবৰ কাৰণে মানুহ আজি ঘৰতে মানে আৰম্ভটো কৰিছে আৰু ঘৰতে মই বোলে ধান কাটিব নাজানো মানুহ কিছুমানে কৈছিলে এয়া ধান কাটি দেখুৱাইছোঁ চাওক ইমান ধুনীয়াকৈ কাটিছোঁ চাওক এয়া ইমান সমান কাটিছোঁ আপোনালোকে পাৰিব এনেকৈ কাটিব ইমান কথা মাৰে মোক ঘৰৰ মানুহে যে মই ধান কাটিব নাজানো বুলি ৰুব নাজানো বুলি এয়া মই আজি ধান কাটি দেখাইছোঁ প্ৰমাণ কৰি দেখালোঁ যে মই ধান কাটিব জানো সেইকাৰণে আজি কাটি দেখাইছোঁ এয়া এয়া জানোতো মই কাটিব ধান কিয় নাই জানো হাঁহে পাৰে মুৰ্গীয়ে পাৰে মৰমীয়ে নাপাৰাকৈ থাকিব পাৰেনে হাঁহে পাৰিব পাৰে মুৰ্গীয়ে পাৰিব পাৰে মই নাপাৰিম নেকি য়েছ বেবি কাটিছা তুমি ধুনীয়াকৈ কাটিছা আৰু এটা বস্তু চাব ইয়াত কি দি ঘৰ বনাইছে জানে গামোচা চাদৰ আৰু এয়া মেখেলা মেখেলা দি ঘৰ বনাইছে ঠিকে আছে এয়া মা এয়া ভণ্টি মুখখন ঢাকি লৈছে